নমস্কাৰ বন্ধুসকল, আজি পোৱালিৰ 35 ডে হৈছে। এয়া দেখিব পাৰিছে চক কেনেকুৱা হৈ গৈছে। 35 ডে। পানীটো ফুলকৈ দিয়া আছিল, কিন্তু খাই শেষ কৰিলেগৈ ইমানটো। আৰু ৰাতিপুৱালৈকে অলপ থাকিবগৈ, 1-1.5 লিটাৰমান থাকিবগৈ। এইটো চাইডেও দেখিব পাৰিছে। এইটো চাইডে ইয়াত চাইড কৰি থৈছোঁ। কি হয়, ইহঁতৰ টিকাটো এটাত খুটি দেখিব। টিকাটো খুটি প্ৰায়বিলাকৰ এই গোটেইকেইটা টিকাৰ খুটিছে। এই কিয় ইয়াত ঠেংটো খুটিছে, ভেম্পায়াৰ হৈ গৈছে, মানে ইহঁতে তেজ খাব ধৰিছে। এইটো ভিটামিনৰ অভাৱতে হয়। এইকেইটা যিকেইটা খুটিছে এইকেইটা চাইড কৰি দিলোঁ মই, দেখিব পাৰিছে। তাৰপিছত এইটো চাইডে আকৌ লেঙেৰাকেইটা আছে কেইবাটাও। 4, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 18, 20টামান আছে, দেখিব পাৰিছে।